স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ। তো পূজাৰ বতৰ আহি আছে, সকলোৱে গমেই পায়। তো আমি চাওক মাৰ্কেট, এই মাৰ্কেটবিলাক চাওকচোন পূৰা মানুহ আপোনালোক লৈ যাই আছোঁ। আজি তিৰুপতি মাৰ্কেট, কাপোৰ মানে কাপোৰৰ কালেকশ্যন বহুত ধৰণে আহি গৈছে। তো আপোনালোকক দেখাবৰ কাৰণে যাই আছোঁ পূজাত মানে কি কি কাপোৰ ওলাইছে মানে। তো চাওক না, এই মানুহৰ ভিৰ, চব পূজাৰ দোকান আৰু চাওক গাড়ী ৰখা জাগাই নহয় গৈছে ভিৰ। এতিয়া গাড়ীখন ৰাখি দিলোঁ। গমে পাই তিৰুপতি মাৰ্কেট ক'ত আছে। তো ময়ূৰ হোটেলৰ তলত। তো চাওক না ভিৰ, চাওক এই গাড়ীৰ জাম চাওক। তো পূজাৰ বতৰ সকলোৱে জানে, পূজাৰ বতৰ ভিৰ হ'বই। তো আমিও যাওঁ কাপোৰ চাব, মানে আমিও পূজাৰ কাপোৰ লগাই কাপোৰ কিনো। তো ব্লক তিৰুপতি মাৰ্কেট ওপৰত দেখি আছে ময়ূৰ হোটেল, আৰু ইফালে দোকান দোকান, ইফালে চাওক দোকান দোকান। তো চব নতুন নতুন কালেকশ্যন কাপোৰৰ আহি গৈছে। আৰু ইফালে আছে আমাৰ পংকজ দা। তো পংকজ দাতে আমি কাপোৰ চাম, আৰু তাৰে আগত দেখি চাওক। সোমাইছোঁ মই কামাক্ষী দোকানত। তো চাওক ইয়াত কি ধুনীয়া ধুনীয়া চাৰ্ট আনিছে পূজাৰ কাৰণে। তো পূজাৰ কিবা অফাৰ চলি আছে নেকি? কেনে অফাৰ? তো এইবাৰ মানে বহুত মানে কিবা ডিজাইন চলা হৈছে না। তো এইগিলা চলাৰ মানে কি নামটো কি চলাৰ? তো এইগিলা নাম শুনি আছিলোঁ, বহুতে কৈ আছিল মানে চাৰ্টগিলান। তো চব ডিজাইনৰ চাৰ্ট পাই যাব। চাওক কি ধুনীয়া কালেকশ্যন। তো আপোনালোকক মই একবাৰ দেখাই দিম কি কেনে কালেকশ্যন আছে। চাওক, তো আপোনালোকে আহিব পাৰে আমাৰ ভাইৰ দোকানত। তো কম দামত, বহুত কম দামত পাই যাব চাৰ্ট। আৰু ইফালে আছে লংপেণ্ট, আৰু ইফালে চেণ্ডেলো ৰাখা নেকি? তো চেণ্ডেলো পাই যাব। তো চেণ্ডেল আৰু জোতাও আছে, জোতাৰ কালেকশ্যনো আছে। তো চাওক ইফালে চাৰ্ট ৰাখি দিছে, নতুন নতুন কালেকশ্যন পূজাৰ কাৰণে। আৰু ইফালে জিন্সৰ লংপেণ্ট, আৰু এটা নতুনকৈ এটা বস্তু শুনিছোঁ, কিবা এটা নতুন লংপেণ্ট হৈছে। কি এটি? বেগী জিন্স। তো মানে সেইটো আগতে পুৰণা হেৰি আছিল, কিন্তু এতিয়া নতুনকৈ সেইটো ট্ৰেণ্ডত চলি আছে, বেগী না, নামটো বেগী। তো সেইটোও পাব না ইয়াতে? তো সেইটোও পাই যাব। তো চাওক কালেকশ্যন। তো আৰু দোকান আছে আমাৰ পংকজ দা। তো পংকজ দাৰ এইখন দোকানৰ ফ্ৰণ্টেদি আমাৰ পংকজ দাৰো দোকান আছে। তো পংকজ দাৰ তাতে কি কালেকশ্যন আছে আপোনালোকক দেখাই আছোঁ। পংকজ দাক আগতে মোৰ মানে ভিডিঅ'ত দেখা পাইছি। তো পংকজ দাৰ দোকানখনৰ নাম ব্লু মুন। তো আমি ভিতৰলৈ সোমাই যাই আছোঁ। তো পংকজ দা কেনে খবৰ? তো পংকজ দাই পূজাৰ কাৰণে বহুত নতুন কালেকশ্যন থৈছে। তো চাব পাৰে চব নতুন কালেকশ্যন ইফালে। তো পূজাত আৰু তো ইফালেতো ঢেৰ লাগি আছে। এইবাৰ আৰু মাল আহিছে নেকি ইভাগে? তো ইফালে ঢেৰ লাগিয়ে আছে। তো ইফালে থৈ দিছে কাপোৰ, আৰু চাওক কি ধুনীয়া কালেকশ্যন। আৰু এইবাৰ পূজা বুলি কি কিবা ডিছকাউণ্ট অফাৰ কিবা দি আছে না? আছে। তো এইগিলা লংপেণ্ট চাওক, এইবাৰ নতুনকৈ আহিছে। তো এইফালেও লংপেণ্টৰ কালেকশ্যন চাওক। পংকজদাৰ পৰা মানে পংকজদাৰ নতুন কালেকশ্যন, নতুন কিবা আনছি পূজাৰ কাৰণে, কিবা স্পেচিয়েল বস্তু। তো কালেকশ্যন দেখাই দিব আমাক। তো চাওক কি ধুনীয়া কাপোৰ। ময়ো ভাবছোঁ এই চলাৰ নামটো ইয়াৰ দোকানত দেখাই দিছিলোঁ, পপকৰ্ণ বুলি, পপকৰ্ণ। তো আজিকালি সেয়ে চলছি। তো চাওক এইগিলা কি লাগছে? প্ৰিণ্টগিলান ভাল বুলি পংকজে একদম ধুনীয়া কুৰ্তা লৈ চাওক, একদম ভেৰাইটিজ। তো পংকজা কিমানমান দাম হ'ব এটিৰ? চাওক ধুনীয়া একদম জিলকা। তো পূজাত বঢ়িয়াকৈ কুৰ্তা চুৰ্তা পিন্ধিও ঘূৰিব পাৰে। তো লৈ যাব পাৰে ইয়াৰ পৰা কম দামতে, অফাৰ দি আছে পূজাৰ। তো ইফালে তো পূৰা কাপোৰ চাওক না, পূৰা ভৰ্তি। এইবাৰ মানে বহুত মাল উঠাই দিছা নেকি? উঠাইছোঁ আৰু আহিব। তো পংকজ এটা কথা সুধোঁ, মানে কাৰোবাৰ যদি বাজেট নাথাকে, মানে 400-500 টকা লৈ আহে, তো কিবা তাৰ কাৰণে কিবা চলা আছে না? তো একবাৰ দেখাই দিয়কচোন আমাৰ দৰ্শকক, মানে আমাৰ ৰাইজক দেখাই দিয়ক। নিশ্চয় বাৰু। তো এইফালে উলিয়াই আছে কাপোৰ, 500 টকা চলা। তো চাওক, আপোনালোকৰ যদি বাজেটো নাথাকে, 400-500 লৈ আহিলেও এই চাওক কি 500 টকাতে ধুনীয়া। এইটো কিমানমান দাম? তো এইটো চাওক 500-550 টকাত কি ধুনীয়া চাৰ্ট পাই যাব আপোনালোকে। তো বহুত কম দামত মানে
দি আছে মানে পূজাৰ অফাৰ বুলিয়ে ক'ব লাগিব অফাৰে দি আছে তো আহি যাব পংকজদাৰ তাতে তো ইফালে ব্লু মুন লেখাই আছে 18 নম্বৰ দোকান তো চাওক তো এবাৰ কি কি কালেকশ্যন আছে একবাৰ আপোনালোক দেখাই দি আছোঁ আপোনালোকক দেখালো পূজাৰ কালেকশ্যন কেনে আনছি দোকানত মানে নতুন তোৰ কেনে লাগছি তো আমি কি কাপোৰ লৈছোঁ আমি শ্বৰ্ট ভিডিঅ'ত আমি দেখাই দিছোঁ তো শ্বৰ্ট ভিডিঅ'ত চালে গম পাব তো এইখনে ময়ূৰ হোটেল তো তলত এইটো তিৰুপতি মাৰ্কেট তো আপোনালোকে আহিবা পাৰে সকলোৱে মানে লাইক এটা কৰি যাব আৰু এটা কাম কৰিব আৰু আপোনালোকে কমেণ্টত আপোনালোকৰ ঠাইখিনিৰ নামটো দি দিব তেতিয়া আমি গম পাওঁ আমাৰ ভিডিঅ'টো কিমান দূৰলৈকে মানে আৰু এইটো ভিডিঅ' যোনে চাই আছে না কোনে কোন জাগাৰ পৰা চাই আছে কমেণ্টত লিখি দিবচোন তেতিয়া আমি গম পাম কোন জাগাৰ পৰা যোগে আমাৰ মানে ভিডিঅ' মানে যাই আছে মানে তো তেতিয়া অলপমান গম পোৱা যাব আজিৰ ভিডিঅ'টো কেনেহেন লাগছে মানে আজিৰ ভিডিঅ'টো ইমান নৰ্মেল ভিডিঅ' আছিল তো আমিও কাপোৰ ল'ব আহিছোঁ আপোনালোকক দেখাব আহিলোঁ মানে মাৰ্কেটখন কেনেহেন মানে কি পূজাত কোন বস্তু আনছি তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল লাগছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি যাব তো আজিলৈকে বাই বাই আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে